অৱশেষত মনেটাইজেশ্যন হ'ল মোৰ ইউটিউব চেনেল। তো এতিয়াৰ পৰা ইউটিউবে কি কৰিব, মোৰ ইউটিউব চেনেলত এডভাৰটাইজ দেখাব আৰু সেই এডভাৰটাইজৰ পৰা পোৱা পইচাৰ কিছু অংশ মোক দিব। তো মই কেনেকৈ এই মনেটাইজেশ্যনটো এনাবল কৰিলোঁ, যদি আপুনি এজন ইউটিউব খুলিছে বা ইউটিউব যদি আপুনি খুলিম বুলি ভাবিছে, তেতিয়াহ'লে কেনেকৈ মনেটাইজেশ্যন এনাবল কৰে, তো সেইটো মই গোটেই A to Z ষ্টেপ বাই ষ্টেপ আজি প্ৰচেছটো আপোনালোকক দেখাম। মই কেনেকৈ মনেটাইজেশ্যন এনাবল কৰিলোঁ। আপোনালোক বহুতেই হয়তো জানে যে এটা ইউটিউব চেনেল মনেটাইজ হ'বলৈ লাষ্ট 1 বছৰত 4000 ঘণ্টা ৱাটচ টাইম আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগিব। তো মোৰ সেইখিনি কমপ্লিট হৈ গৈছে। সেইখিনি কমপ্লিট হোৱাৰ পিছত এতিয়া এনাবল কৰিব লাগিব, ইয়াত এডচেঞ্চ কিবা কিবি লাগিব। আপোনালোকে কেনেকৈ কৰে কমপ্লিট ষ্টেপ বাই ষ্টেপ চাই লওক। মই এতিয়া লেপটপৰ স্ক্ৰীনলৈকে লৈ গৈছোঁ। এয়া গুগল ক্ৰম খুলিলোঁ, গুগল ক্ৰমত ইউটিউব অ'পেন কৰিলোঁ। ইউটিউবটো অ'পেন হোৱাৰ পিছত এতিয়া আমি যাম ইউটিউব ষ্টুডিঅ'। ইউটিউব ষ্টুডিঅ'ত যোৱাৰ পিছত আমি এতিয়া যাম ইউটিউব ষ্টুডিঅ'ত যোৱাৰ পিছত এতিয়া আমি মনেটাইজেশ্যনত ক্লিক কৰিম। মনেটাইজেশ্যন ক্লিক কৰাৰ পিছত ইয়াত আপুনি দেখিছে, ইয়াত আপোনাৰ মিনিমাম 1000 ছাবস্ক্ৰাইবাৰ লাগে, মোৰ 1370 হৈছে, আৰু 4000 ৱাটচ টাইম লাগে, 4103 হৈছে। এতিয়া আমি এপ্লাই নাওত ক্লিক কৰিলোঁ। এপ্লাই নাওত ক্লিক কৰাৰ পিছত প্ৰথমতে আহিছে ৰিভিউ পাৰ্টনাৰ প্ৰগ্ৰেম টাৰ্মছ। ইয়াৰ গোটেই টাৰ্মছটো আপুনি পঢ়িও চাব পাৰে, কিন্তু ইয়াৰ কি কি লিখা আছে আপোনাক মানে ইউটিউবৰ পাৰ্টনাৰ হিচাপত আপোনাক ল'ব, এইটো এগ্ৰিমেণ্ট আপুনি একচেপ্ট কৰিব লাগিব। একচেপ্ট টাৰ্ম ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত অকণমান টাইম লোডিং হৈছে। তাৰ তলতটো আছে চাইন আপ ফৰ গুগল এডচেঞ্চ। যদি আপোনাৰ গুগল এডচেঞ্চ সেইটো ইমেইল আইডিত খোলা নাই, তেতিয়াহ'লে আপুনি চাইন আপ কৰিব লাগিব। যিহেতু আগতে মোৰ এইটো একাউণ্টত গুগল এডচেঞ্চ চাইন আপ হৈ আছে, তো এইটো নিজে নিজে হৈ গৈছে। তো ইয়াৰ 3 নম্বৰ ষ্টেপটো হৈছে গেট ৰিভিউড, মানে এতিয়া মোৰ চেনেলটো ৰিভিউড গৈছে, মানে ইউটিউবে ৰিভিউ কৰিব মোৰ চেনেলটো। যিসকলে মোৰ এই ভিডিঅ'টো নতুনকৈ চাইছে বা মোৰ চেনেলটো নতুনকৈ আহিছে, তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মই এই চেনেলটোত বহুত নলেজেবল ভিডিঅ' দি থাকিম।